2 কাপ গাখীৰ চাহৰ লগত গৰম গৰম 2টা চিংৰা সদায় সদায় কলেজলৈ বুলি যাত্ৰা এফালে ৰ'দটো ওলাই আছে যোৱাকালি মৰ্টন কেনেমান কিনিছিলো আৰু এটা আছিল খাই আহিছো এইখন হৈছে কলেজৰ ভিতৰত সৰুকৈ থকা এখন ফুলৰ বাগিচা ফুলবোৰ ইমান ধুনীয়াকৈ লাগিছে ভাবিলো তোমালোককো অলপ দেখুৱাই দিওঁ এফালে বগা ৰঙা সেউজীয়া তাৰ মাজতে আমাৰ এই কুকুৰটো বতৰটো দেখি এনেকুৱা লাগিছে কিছু সময়ৰ পিছতে বহুত ডাঙৰ বৰষুণ আহিব কলেজৰ গেট খোলাৰ পিছত দুটা অলপ বহিলো তাৰপিছত ভাবিলো কি কৰো ৰুমলৈ ভাত পানী খাবলৈ গ'লে বহুত দেৰি হ'ব ওচৰতে যাক আমি কলেজ চাৰিআলি বুলি কওঁ চাহ চিংৰা বিক্ৰী কৰা দোকান আছে গ'লো আৰু 2 কাপ চাহ 2টা চিংৰা খাই আকৌ কলেজলৈ ঘূৰি আহিলো এতিয়া বাজিলে 4টা বজালৈকে ক্লাছ আছে জোতাযোৰ বাহিৰত খুলি ৰুমটোৰ ভিতৰলৈ সোমাই গ'লো কম্পিউটাৰটো উলিয়াই নিজৰ কামবোৰ উলিয়াই ল'লো এইটো কাম ছাৰে দুজনকৈ কৰিবলৈ দিছে গতিকে লগৰটো অহাই নাই মই অকলে মই কম্পিউটাৰটো উলিয়াই কৰি আছো চোকা ল'ৰা-ছোৱালী কামবোৰ আজি দেখুৱাই দিছো তোমালোকক মানে এইবোৰে ধুনীয়া আখৰে লিখা এইবোৰ ডিপাৰ্টমেণ্টৰ সন্মুখতে আছে আৰু দেখিবলৈও বহুত ধুনীয়া লাগিছে প্ৰতিটো ছবিয়ে একোটা অৰ্থ বুজাইছে আৰু ছবিকেইটা দেখিও ভাল লাগিছে এইবোৰে চাই আহিলো ৰুমলৈ মোবাইলটো চাৰ্জ অলপ কমি গ'ল চাৰ্জ অলপ দি লওঁ তেতিয়ালৈকে নতুনকৈ কোনোবাই চাই আছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বা নেক্সট টাইম মিনিবলৈ লগ পাই